Hey guys, সকলোকে সিমিৰিংকিছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি হৈছে মাৰ হাতৰ নাৰিকলৰ লাড়ু। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াত মায়ে একাপ চুজি লৈছে আৰু চুজিখিনি ৰঙচুৱা হোৱালৈকে ভাজি আছে লো ফ্লেমত। আৰু এতিয়া এইখিনি হৈছে নাৰিকল ৰুকা। এইখিনি আমি নাৰিকল ৰুকি লৈছোঁ আৰু এই নাৰিকল ৰুকাখিনিৰ লগত আমি এবাটি চেনি মিক্স কৰি দিম। এয়া মায়ে চেনিখিনি মিক্স কৰি দিছে আৰু এইখিনি মিক্স কৰি ইয়াত ভালদৰে আমি মিহলাই ল'ম। এটা নাৰিকলৰ লগত এবাটি চেনি মিক্স কৰিছোঁ আমি। আৰু এতিয়া এই নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি আমি এটা কেৰাহীত বহাই দিম। এয়া মায়ে কেৰাহীত বহাই দিছে। আৰু এতিয়া গেছৰ ফ্লেমটো অন কৰি দিছোঁ আৰু হেতাখনেৰে এইখিনি লৰাই থাকিব লাগিব লো ফ্লেমত। এইখিনি মায়ে লৰাই আছে। এইখিনি এৰি নিদিব, মিশ্ৰণখিনি লৰাই থাকিব আৰু এনেকৈ লৰাই এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। অকণমান টাইমটো লাগিব কাৰণ কষ্টৰ ফল মিঠা বুলি এষাৰ কথা আছে। গতিকে এইখিনি লৰাই থাকিব আপোনালোকে ভালকৈ, কম জুইত লৰাই থাকিব আপোনালোকে এইখিনি। এতিয়া ভাজি থোৱা চুজিখিনি আমি ইয়াত মিক্স কৰি দিছোঁ আৰু গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইখিনি ভালদৰে মিহলাই ল'ম। মিহলাই লোৱাৰ পিছত কাঁহী এখনত এইখিনি আমি উঠাই লৈছোঁ আৰু এইখিনি গৰমে গৰমে আমি লাড়ু বান্ধিব লাগিব। নাৰিকলৰ লাড়ু সদায় গৰমে বান্ধিব, নহ'লে যেতিয়া এইটো ঠাণ্ডা হৈ যাব এইটো কেতিয়াও লাড়ু নহয়গৈ। গতিকে আপোনালোকে গৰমে লাড়ুখিনি বান্ধি ল'ব আৰু এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। সকলোৱে লাড়ু বান্ধিব জানে, তথাপিও যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ৰেচিপিটো। আৰু এইখিনিত মই বাদাম দিছিলোঁ, যিটো কেঁচা বাদাম আছে সেইটো তেলত ফ্ৰাই কৰি মই এই মিশ্ৰণখিনিৰ লগত, নাৰিকলৰ মিশ্ৰণখিনিৰ লগত মিহলাই কিনে লাড়ু বনাইছোঁ। আৰু এই লাড়ুটো খাবলৈ খুব ভাল লাগে। আৰু আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে প্লিজ জনাব। আৰু যদি আমাৰ ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু এয়া হৈছে আমাৰ লাড়ুৰ ফাইনেল লুক। ধন্যবাদ।